গতিকে ইয়াত অষ্ট্ৰেলিয়ান ব্ৰইলাৰ চিকেন তাক লৈ পেলাই এই আমাৰ নেমু পাত দি পেলাই এটা বস্তু বনাইছোঁ। এইটো নামটো কি? ডিছটোৰ নামটো কি? এইটো ডিছটো এইটো জুবিনৰ নেমু চিকেন আৰু জুবিন নেমু চিকেন। জুবিনৰ নেমু চিকেন। অ'কে। গতিকে সেইটো যদি কোনোবাই শিকিব বিচাৰে হয় মোৰ ওচৰলৈ আহিলে হ'ল। মই গুৱাহাটীত হওক মুম্বাইত হওক য'তে হওক মই শিকাই দিম। এইটো মোৰ লগৰবিলাকে জানে এইটো মই বনাওঁ। হয় ৰবাব টেঙা পাতে দিও বনাওঁ। গতিকে আজি এইটো স্পেচিয়েল ডিছ বনাইছোঁ। মানে এইটো আজি কিবা স্পেচিয়েল কাৰণটো কি? মানে এইটো অষ্ট্ৰেলিয়াত প্ৰথমবাৰ আহিছোঁ কাৰণে এটা স্পেচিয়েল ডিছ বনাইছে আপুনি। ডন ব্ৰেডমেনক মনত পেলাই ব্ৰেডমেনক নেমু চিকেন বনাইছোঁ। নেমু চিকেন, ঠিক আছে। আৰু এটা ক'ব পাৰিব নেকি নেমুটো কোনটো প্ৰজাতিৰ নেমু এইটো? এইটো প্ৰজাতিটো মই ধৰিব পৰা নাই, কিন্তু পাতটো গোন্ধটো চিনি পাইছোঁ। পাতটো গোন্ধটো আপোনাৰ কি পাত যেন লাগিছে আপোনাৰ? এইটো মানে এতিয়া অথনি কোনোবা এজনে কৈ বোলে কাটি নেমুটো অলপ বেলেগ গোন্ধায়। ইয়াৰ গোন্ধটো অলপ বেলেগ। এইটো কি চাইজটো বেলেগ ডাঙৰ। এইটো অষ্ট্ৰেলিয়ান মানুহবিলাকো ডাঙৰ ডাঙৰ হয়। হয় এইটো হয় অৱশ্যে ঠিকেই কৈছে আপুনি। অষ্ট্ৰেলিয়ান মানুহবিলাক যেতিয়া ডাঙৰ হয় হয় নেমুটো ডাঙৰ হোৱাটো স্বাভাৱিক কথা। স্বাভাৱিক সঁচাকৈ ঠিকেই কৈছে। কিন্তু আপুনি এইটো ক'ব নেকি যে এই নহৰু আদা চব ডাঙৰ। চব ডাঙৰ মানুহো ডাঙৰ ইয়াতে। গতিকে এই অষ্ট্ৰেলিয়াত গান গাবলৈ মাতি পঠাইছে এওঁলোকে। ইয়াত আহি থাল ধুই আছো হেৰি থাল ধুব লগা অৱস্থা কৰি দিছে। কষ্ট দিছে। আচ্ছা এইটো আপুনি ঢাকন দিছে নেকি? এইটো ঢাকন দিছে। এইটো 10 মিনিট থাকিব লাগিব। মানে ঢাকনটো কিহৰ কাৰণে? 10 মিনিট থাকিলে তেতিয়া তাৰ গুণটো ভিতৰত তাৰমানে ভাৱটো ভিতৰত সোমাই যাব তাৰমানে। তাৰপিছত পাতটো উলিয়াই পেলাই দিব লাগিব। পাতটো পেলাব লাগিব। তাৰপিছত আপুনি আৰু কিবা বিশেষ সৰঞ্জাম দিব নেকি? সৰঞ্জাম কিবা বেলেগ ধৰণৰ স্পাইচেছ? মেৰিনেটটো মই কৰি দিলোঁ, সেইটো শিকিব লাগিব। মেৰিনেটটো আপোনাৰ পৰা শিকিব লাগিব চাগে। মেৰিনেটটো কৰিলে দিগদাৰ হৈ যাব। অ'কে ঠিকে আছে বাৰু। মাংস খাওক নেমু পাত লৈ। হয় আৰু নেমু পাতটোৱে খুব সুন্দৰ এটা গোন্ধ এটা দিয়ে। হয় আৰু